Hello guys, welcome back to my channel Jyotinath and it's me Jyoti. পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আৰু আজি মৰ্নিং আছিল বহুত ধুনীয়া মানে ডাৱৰীয়া আৰু মই গৈছিলো কলেজলৈ কাৰণ আজি কলেজলৈ এডমিশন আছিল যোৱাকালি মই গৈছিলো বাট যোৱাকালি মই ভেৰিফাই কৰি মোৰ কাগজ পত্ৰ সব জমা কৰি মানে একদম ঠিক ঠাক কৰি থৈ আহিছিলো বাট আজি মোৰ এডমিশন আছে যাৰ বাবে মই আজি ওলাই গৈছো আৰু আপোনালোকে চাব পাৰে ডাৱৰীয়া বতৰ বহুত ভাল লাগে ন এনেকুৱা ডাৱৰীয়া বতৰ হৈ থাকিলে আৰু আপোনালোকে চাব পাৰে এইটো মোৰ এলপি স্কুল ঢেকিয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয় য'ত মই পঢ়িছিলোঁ আৰু তাৰ পিছত মই ফাইনেলি কলেজলৈ আহি পাই গ'লোঁ আপোনালোকে চাব পাৰে আৰু আমাৰ কলেজত ইমান ভিৰ হয় ন এডমিশ্যনৰ সময়ত আৰু মই এই লাষ্টত ৰখি আছোঁ আৰু আগফালে চাওক ইমান মানুহ মই ফাইনেলি কাউণ্টাৰৰ ওচৰ চাপি আহিলোঁ আৰু এতিয়া মোৰ এডমিশ্যন আছে আৰু তাৰপিছত আমাৰ দুজনীৰ ফাইনেলি এডমিশ্যন হৈ গ'ল তো আমি অকণমান ক্লাছৰ ফালে গৈ আছিলোঁ আৰু তাৰপিছত আমি ক্লাছ কৰি গৈছিলোঁ পুচকা খাবলৈ আৰু পুচকা কাৰ কাৰ ভাল লাগেনো মোৰতো বহুত ভাল লাগে কমেণ্টত জনাবচোন কাৰ কাৰ ভাল লাগে পুচকা আৰু এয়া আমাৰ এলকেডি কলেজৰ বেষ্ট চানা কাৰণ আপোনালোকে কালি মিনি ব্লগত চাইছে চাগে এই আংকলটো না বহুত টেষ্টি চানা বনায় আপোনালোকে চাব পাৰে ইমান টেষ্টিকৈ বনায় ন মানে কি ক'ম বাৰু মুখত লাগি থাকে আৰু আমি চানা খাই খাই কথা পাতি ঘৰলৈ উভতি আহি আছিলোঁ আৰু এয়া আছিল আজিৰ ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব যদি ব্লগটো ভাল লাগিছে দেন মোৰ ব্লগটো এটা লাইক কৰি দিব কমেণ্ট কৰি দিব পুনৰ উভতিম আন এটা নতুন ভিডিঅ' আজিলৈ আহিছোঁ বাই বাই